বন্ধুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মিণ্টু নলেজলৈ স্বাগতম জনাইছোঁ। আগতে আমি মাতৃমুখ দৰ্শন চেপ্টাৰ টি ক্লাছ 12ৰ মাতৃমুখ দৰ্শন চেপ্টাৰ টিৰ যিবোৰ 1 নম্বৰ কুৱেশ্যন আছে সেইবোৰৰ বিষয়ে আলোচনা কৰিছোঁ। আজি আমি যিবোৰ 2 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যন আছে তাৰ বিষয়ে আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম কুৱেশ্যনটো হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক প্ৰবন্ধটো কি উদ্দেশ্যে পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে। ইয়াৰ উত্তৰটো হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা যি অসমৰ জাতীয় সম্পদস্বৰূপ। বেজবৰুৱাই আত্মজীৱন কথা মোৰ জীৱন সোঁৱৰণত প্ৰকাশ কৰাৰ লগতে আলোচনী পাততো আত্মজীৱনীমূলক প্ৰবন্ধ আৰু ভ্ৰমণ কাহিনী লিখিছিল। তেওঁৰ এই সাহিত্যিক সৌন্দৰ্য বিচাৰ আৰু নিমজ কথাশৈলীৰ বিষয়ে লগতে তেখেতৰ তেনে ৰচনাৰ সোৱাদ দিয়াৰ উদ্দেশ্যে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক প্ৰবন্ধটো পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে। খ নম্বৰ কুৱেশ্যনটো হ'ল লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি কেতিয়া ক'ত অনুষ্ঠিত হৈছিল। ইয়াৰ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি 1924 চনত গুৱাহাটীত অনুষ্ঠিত হৈছিল। গ নম্বৰ কুৱেশ্যনটো হ'ল যে লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। ইয়াৰ উত্তৰটো হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত জোনাকীৰ জৰিয়তে অসমীয়া সাহিত্যলৈ ৰমন্যাসৰ ঢল প্ৰবাহিত হয়। জোনাকীৰ পাতত তেওঁৰ দ্বাৰা ৰচিত গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ ঘটি বিকাশৰ যাত্ৰাৰ সূচনা হয়। সেয়েহে লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। এই শব্দবোৰৰ অৰ্থ লিখা। মাথাপুত মানে কি মাথাপুত কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত উপজা দুশ্চিন্তা। এইটো গম পাইছা যে কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত উপজা দুশ্চিন্তা। ফৰিয়াদ গোচৰ বা অভিযোগ। ঠিক আছে। গজপদ অভিশাপ বা সাওপাত। ঠিক আছে। ঘুগুৰীয়া শব্দ হৈছে অলপীয়া বা অলপকৈ হোৱা। 19 নম্বৰ কুৱেশ্যনটো হ'ল যে শ্বেক্সপিয়েৰে কমেডি অফ ইৰ'ৰ্ছ শীৰ্ষক নাটকখন কি নামেৰে কোনে অসমীয়া অনুবাদ কৰিছিল। শ্বেক্সপিয়েৰৰ কমেডি অফ ইৰ'ৰ্ছ শীৰ্ষক নাটকখন ভ্ৰমৰংগ নামেৰে ৰমাকান্ত বৰকাকতি, ঘনশ্যাম বৰুৱা, গুঞ্জনান বৰুৱা আৰু ৰত্নধৰ বৰুৱাই অসমীয়া অনুবাদ কৰিছিল। ঠিক আছে। এইটো তোমালোকে চাবা লাষ্টৰ ফালে আছে। তাৰপিছত হৈছে 3 নম্বৰ কুৱেশ্যন, যিবোৰ ধৰা 3 নম্বৰ আহিব পাৰে সেইবোৰ হৈছে 1 নম্বৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাত্ৰীৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা। মানে মোৰ মাতৃমুখ দৰ্শন পাত্ৰী যে নাম দিছে তাৰ তাৎপৰ্য কি। ইয়াৰ উত্তৰ হৈছে যে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাত্ৰীত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই সুদীৰ্ঘ 2 বছৰৰ মূৰত নিজ মাতৃভূমি অসমলৈ উভতি অহাৰ মূল কাৰণ লগতে অসমলৈ আহি অসমৰ বিভিন্ন ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ কথা বৰ্ণনা কৰিছে। জীৱনৰ সৰহ সময় অসমৰ বাহিৰত কটোৱাৰ পিছত এফালে দেশবাসীৰ আহ্বান আনফালে মাতৃভূমিৰ প্ৰতি থকা প্ৰবল হেঁপাহৰ ফলত শেষ বয়সত বেজবৰুৱাদেৱে নিজ মাতৃভূমিলৈ উভতি অহাৰ সংকল্প লয়। নিজ দেশলৈ উভতি আহি অসমী আইৰ ৰূপ সুধা প্ৰাণ কৰি আপ্লুত হৈ যি বৰ্ণনা দাঙি ধৰিছে আৰু অসমৰ পুৰুষ নাৰী পৰিৱৰ্তনৰ দিশত যিদৰে আগবঢ়াইছে সেই কথা সুন্দৰ ৰূপত পাত্ৰীৰ জৰিয়তে তুলি ধৰিছে। সেয়ে মোৰ মাতৃমুখ দৰ্শন পাত্ৰীৰ নামকৰণ সাৰ্থক হৈছে বুলি একেমুখে ক'ব পাৰি। খ নম্বৰ কুৱেশ্যনটো হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাত্ৰীত মাতৃ শব্দৰে কি বুজোৱা হৈছে, কিমান বছৰৰ পাছত আৰু কেতিয়া তেওঁৰ মাতৃমুখ দৰ্শন হৈছিল। ইয়াৰ উত্তৰটো হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাত্ৰীত মাতৃ শব্দৰে নিজ মাতৃভূমি অসমৰ কথাক বুজোৱা হৈছে। 2 বছৰৰ পাছত আৰু 1930 চনৰ 19 ছেপ্টেম্বৰত কৰ্মসূত্ৰে থকা সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা কৰি 22 ছেপ্টেম্বৰত তেওঁ মাতৃমুখ দৰ্শন হৈছিল। গ নম্বৰ কুৱেশ্যনটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল। উত্তৰটো হ'ল সুদীৰ্ঘ কাল উৰিষ্যাৰ সম্বলপুৰত থকাৰ পিছত লক্ষ্মীনাথ বেজবৰুৱা অসমলৈ উভতি আহে। আনন্দত চেঁচা পানী ঢালি বেজবৰুৱাদেৱে মেলেৰিয়া জ্বৰত আক্ৰান্ত হ'লে। সেইদিনাই গধূলি সভা পাতি কটন কলেজৰ ছাত্ৰসকলে তেখেতক অভিনন্দন জনালে। জ্বৰ ভালদৰে এৰা নাছিল যদিও বন্ধুসকলৰ একাগ্ৰ আগ্ৰহ নেওচা দিব পৰা নাছিল। সভালৈ গৈ তেওঁ দেখিলে বন্ধুসকলৰ কি উৎসাহ, কি আনন্দ। বেজবৰুৱাই সপোনতো ভবা নাছিল এনেকৈ তেওঁক ছাত্ৰসকলৰ আত্মাত বিৰাজ কৰিছিল। জ্বৰৰ কথা পাহৰি বেজবৰুৱা ডেকাসকলৰ মাজৰ এজন ডেকা হৈ পৰিছিল। ডেকাসকলৰ মাজৰ পৰা কোনোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত বক্তৃতা দিছিল, কোনোজনে সুললিত কণ্ঠৰে
গীত গাইছিল। বেজবৰুৱাৰ এনে অনুভৱ হৈছিল যেন তেওঁৰ জীৱনৰ নুমাব ধৰা চাকি গছ তেল শলা দি পুনৰ জ্বলাই তুলিছিল। তেনে ক্ষণত তেখেতে উপলব্ধি কৰিছিল কলিকতাত চৰকাৰী বৃত্তিৰ ছাত্ৰৰ সংখ্যা বহুৱাতকৈ গুৱাহাটীত কলেজ স্থাপন কৰি লাভৱান হোৱাৰ কথা। এনেদৰে এক উৎসৱমুখৰ পৰিৱেশত কটন কলেজৰ ছাত্ৰসকলে বেজবৰুৱাদেৱক অভিনন্দন জনাইছিল। ঠিক আছে। ঘ নম্বৰ কুৱেশ্যনটো হৈছে যে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাত্ৰীৰ লেখকে উল্লেখ কৰা মাজিও আৰু জ্ঞান কোন আছিল? এওঁলোকৰ লগত লেখকৰ সম্পৰ্ক কেনে আছিল? ইয়াৰ উত্তৰটো হৈছে যে মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিও আছিল সুকবি, সুবিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা, আৰু জ্ঞান আছিল ল প্ৰসিদ্ধ প্ৰিন্সিপাল উদাৰ হৃদয় মিষ্টাৰ জে বৰুৱা, বেৰিষ্টাৰ এটলৰ। ঠিক আছে। তেওঁলোকে লেখক লক্ষ্মীনাথ বেজবৰুৱাৰ নিমিত্তে গুৱাহাটীখনত পোহৰাই ৰাখিছিল। সেই দেখি গুৱাহাটীৰ ফালে মুখ কৰিলেই বেজবৰুৱাদেৱৰ মনত সুখৰী লহৰী উঠিছিল। তেওঁলোকৰ ঘৰ বেজবৰুৱাদেৱৰ নিজ ঘৰ হৈ পৰিছিল। তেওঁলোকক আদৰ যত্ন আৰু মৰমে বেজবৰুৱাদেৱৰ জয় পৰা জীৱনটোৰ জীৱ দি ঠন ধৰাই উঠাইছিল। ঠিক আছে। 15 নম্বৰ কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা। ইয়াৰ প্ৰথম কাৰণটো হৈছে গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য, 2 নম্বৰ হৈছে ঐতিহাসিক উৎকৰ্ষ, আৰু 3 নম্বৰ হৈছে প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা, আৰু 4 নম্বৰটো হৈছে প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা। ঠিক আছে। প্ৰথম কুৱেশ্যনটো হৈছে যে লক্ষ্মীনাথ বেজবৰুৱাক কিয় চুটিগল্পৰ জনক বুলি কোৱা হয়? এইটো আগতে আমি 2 নম্বৰ কাৰণেও আহিছোঁ বা ইয়াতো দিছে। ঠিক আছে। লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। তেখেতৰ হাততেই অসমীয়া চুটিগল্পৰ শুভাৰম্ভ ঘটি বিকাশৰ যাত্ৰাৰ সূচনা হয়। জোনাকী আলোচনী পাতত তেখেতৰ দ্বাৰা ৰচিত প্ৰথমটো চুটিগল্পৰ নাম সেউতী। জোনবিৰি সাধুকথাৰ কুকি, সুৰভি, কেহুকলি আদি বেজবৰুৱাদেৱৰ চুটিগল্পৰ পুথি। ঠিক আছে। অসমীয়া সাহিত্যত পোনপ্ৰথমে চুটিগল্পৰ লিখি পাঠকক ইয়াৰ বিমল সোৱাদ প্ৰদান কৰাৰ বাবেই বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।